Good morning and welcome back to my channel. আৰু আকৌ এটা vlog ভিডিও লৈ আপোনালোকৰ ওচৰত লৈ আহিলো আৰু আজিৰ ভিডিওটো ষ্টাৰ্ট কৰিছো এই ধুনিয়া পদুম ফুলখিনিৰ পৰা। এই ফুলখিনি ইমান ধুনিয়াকৈ লাগি আছে ন, বহুতখিনি ঠাইত ফুলখিনি লাগি আছে আৰু মই তাকে চাবলৈ আহিলো। মৰ্নিংতে বহুত ভাল লাগিছে ফুলখিনি দেখি আৰু আজি মৰ্নিংতে মায়ে উলিয়ালে কঁঠাল, মানে কঁঠালটো পকিয়ে গ'লগৈ, সেইকাৰণে এই মৰ্নিংতে উলিয়াই দিলে। কিন্তু এতিয়া মই কঁঠাল নাখাওঁ, এতিয়া মই যাম মামাৰ ছোৱালীজনীৰ লগত মন্দিৰ। তেনেহ'লে ভিডিওটো আগলৈ চাই থাকিব। মন্দিৰত যাবৰ কাৰণে দুইজনী ওলাই আহিলোঁ, ভিডিওটো শেষৰলৈকে চাই থাকিব। ষ্টেচন হৈ এতিয়া আহি আছোঁ দুইজনী, আৰু আমাৰ ষ্টেচনটো বহুত বেছি দিন হোৱা নাই বনোৱা, 2-3 মাহ আগত কমপ্লিট হৈছে। অভাৰব্ৰিজ বনাইছে মানে। এতিয়া বহুত ধুনীয়া লাগে, আহি কিবা এটা নতুনত্ব দেখা পাইছোঁ নিজৰ ঠাইখনত, ভালো লাগে মানে। আহি আছোঁ, পাম এতিয়া। ভিডিওটো শেষৰলৈকে চাই থাকিব। মন্দিৰ আহি পাই গ'লোঁ আৰু আমাৰ বন্তি দিয়া হৈ গ'ল, পূজাও কৰিলোঁ, সকলোখিনি কৰা হৈ গ'ল। তাৰপিছত ভাবিছোঁ অলপ ভিডিঅ' কৰি আপোনালোককো দেখাওঁ, আৰু তাই মোৰ ওচৰতে ৰৈ আছে। আৰু এইটো চাওকচোন মন্দিৰটো, আৰু বহুত দিনৰ মূৰত মন্দিৰলৈ আহিছোঁ, ভালো লাগিছে মনটো। বহুত দিনৰ মূৰত এনেকুৱা এটা আহিলে মনটো বহুত ভালো লাগে। এতিয়া ঘৰলৈও যাম, গৈ আপোনালোকক লগ পাই আছোঁ, আৰু মোৰ বস্তু কেইটামান ল'ব লগা আছে, সেইকেইটা লৈ লওঁ, লৈ আপোনালোকক লগ পাই আছোঁ। এতিয়া চাই থাকক ভিডিঅ'টো। মন্দিৰৰ পৰা ওলাই আহিলোঁ আৰু দুইজনী এতিয়া আহি আছোঁ টমটমত। ঘৰ পাম আৰু বেছি দূৰ নাই, তেন্তে ঘৰ পাই আপোনালোকক লগ পাই আছোঁ। ঘৰ আহি পাই গ'লোহি আৰু ভাবিছোঁ যিকেইটা বস্তু কিনি আনিছোঁ সেইকেইটা আপোনালোককো দেখুৱাওঁ। বৰ বেছি বস্তু অনা নাই বাৰু, যিকেইটা আনিছোঁ সেইকেইটাকে চাওক। আৰু এইখন আনিলোঁ, এইখন কিটচেনৰ কাৰণে, কিবা বৈয়াম চৈয়াম ৰাখিবৰ কাৰণে। আৰু এইটো আনিলোঁ, আৰু এইটো ফাউণ্ডেশ্যনটো ল'লোঁ। তাৰপিছতে লৈছোঁ লিপষ্টিক এটা, ফুট লৈছোঁ, আৰু লৈছোঁ এটা পাৰ্চ। বেছি একো বস্তু লোৱা নাই, এইকেইটাই বস্তু লৈছোঁ। আৰু কিবা কিবি খোৱাৰ বস্তু আনিছোঁ, সেইবোৰ আৰু কি দেখুৱাম ন, সেইবোৰ দেখুৱাবলগীয়া বস্তু নহয়। এখন এতিয়া কিটচেনত ৰাখোঁ, তাৰপিছত আপোনাক দেখুৱাই আছোঁ। আৰু এয়া মোৰ ইয়াত কিটচেনত ৰখা হৈ গ'ল। তাৰপিছত ইয়াত বৈয়ামবোৰ এতিয়া ধুনীয়াকৈ ৰাখি আছোঁ, অলপ মানে ঠিক ঠাক কৰি দিছোঁ। এনেই ইমান কাম বন নকৰোঁ যদিও আজি কৰিব মন গৈছে, সেইটো কাৰণে। কিবা এটা নতুন বস্তু আনিলে এনেও অলপ ভাল লাগি থাকে মনটো, সেইকাৰণে ভাবিছোঁ এইটোকে ঠিক কৰোঁ। আৰু সেইখন ঠিক কৰিবলৈ গৈ আজি মই গোটেই কিটচেনটোৱে ঠিক কৰি দিলোঁ। ভাল লাগে মাজে মাজে এনেকুৱা কামবোৰ কৰি, কিবা এটা নতুন বস্তু আনিলে মনটো ভাল লাগি থাকে, সেইকাৰণে কিটচেনটো ঠিক কৰি দিলোঁ। আৰু এইখন এতিয়া ঠিক কৰি আছোঁ, চাই থাকক ভিডিঅ'টো। আৰু এতিয়া সময় হ'ল 2:05, আৰু এতিয়া ভাত খাব লৈছোঁ। মৰ্ণিঙত যাওঁতে মই একো খাই যোৱা নাই, বহুত ভোক লাগিছে। এতিয়া ভাত খাব লৈছোঁ। ভাতৰ লগত আছে এয়া মাছৰ পেটু ভাজি, আৰু মাছ লগত এয়া বেহুৱা, আৰু এয়া বুটৰ চাটনি, দালি, এয়াই। তো খাই লওক পাই আছোঁ। দুপৰীয়া সিমানখিনি ভিডিঅ' কৰাৰ পিছত আৰু ভিডিঅ' কৰা নহ'ল, টোপনি লাগিল, শুই গ'লোঁ। আৰু এতিয়া উঠি আহিছোঁ, আৰু এতিয়া সময় হৈছে 5:20। উঠিয়ে এই টিকলুকেইটাৰ ওচৰত আহিছোঁ। ইহঁতকেইটাৰ ওচৰত থাকিলে অলপ টাইম পাছো হৈ থাকে, মৰমো লাগে সিহঁতকেইটাৰ ওচৰতে থাকোঁহি। আৰু টিকলিজনী দেখিছেনে কি মোচন দি থাকে। আৰু এইটো এটা, টিকলাটোৱেও মানে কয়, যি কওঁ তাকে কিবা কিবি ফাৰ্ষ্ট দেখুৱাই থাকে, সেইকাৰণে ভালো লাগে, সিহঁতৰ ওচৰতে বহি থাকোঁহি। এয়া গোটেইকেইটা মোৰ
ভতিজা এনেকুৱা কিবা হয়, ভতিজা নে ভাগিনে হয়, কিবা এটা হয় আৰু এয়া সিহঁতকেইটাৰ লগতে টাইম পাছ কৰি থাকোঁ। আৰু টিকলিজনী দেখিছেনে, মানে বহুত মানে ষ্টাইল দেখুৱাই থাকে। তো সেইকাৰণে ওচৰত বহি বহি ইয়াকে কিবা কিবি কৈ থাকিব দিওঁ, তাকে কৈ থাকে। এয়া দেখিছেনে, তাই এয়া আব্বা দি আছে, মানে চুমা দি আছে। তাইক যি শিকাই থাকোঁ তাকে কৈ থাকে, মৰমো লাগে। সেইকাৰণে এইখিনি ইয়াতে আহি পেলাই টাইম পাছ কৰি থাকোঁ পোৱালিকেইটাৰ ওচৰতে। টিকলুকেইটাৰ ওচৰত যে গৈছিলোঁ, তাৰপিছত আৰু ভিডিঅ' কৰা নহ'ল। বৌহঁত আহিলে, বৌহঁতে ক'লে লুডু খেলোঁ বুলি। লুডু খেলি থাকোঁতে ৰাতিও হৈ গ'ল আৰু এতিয়া ভাত খাবৰ টাইম হ'ল। মায়ে মোক ফোন কৰি মাতিলে আৰু এয়া ভাত খাব হৈ গ'ল। দিনত যিখিনি আছিলে সেইখিনি। তেনেহ'লে আজি কেনেকুৱা লাগে আজি ভিডিঅ'টো চাই? যদি ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।